নমস্কাৰ আজি আমি মমো বনাম ঘৰতে আপোনালোকৰ ঘৰতে থকা বাচন বৰ্তনে আপোনালোকে বনাই খাব পাৰিব মমো তো আহকচোন আমি ভিডিওটো আৰম্ভ কৰো আহক এতিয়া আমি মমো বনাবলৈ কি লাগিব আপোনালোকক দেখাম এয়া আপোনাৰ হৈছে ময়দা এয়া পিয়াজ এয়া মাংস এয়া ৰিফাইন তেল আৰু ইমানেই আৰু মমোৰ লগত সুপ খাবলে এয়া চিকেন আনিছিলো আমি মমোৰ লগত বনাবলে চিকেন খিনি ভাগ কৰি লোৱা হৈছে ইয়াত এখিনি বনলেছ চিকেন আছে আৰু ইয়াত বন থকা খিনি আছে আৰু ইয়াত নহৰু আৰু আদা আৰু এয়া জালুকৰ গুৰি আৰু আমি এতিয়া মমো বনাবলৈ আৰম্ভ কৰিছো এতিয়া আমি ময়দাখিনি মুঠি ল'বলৈ লৈছো ইয়াত নিমখ অলপ দিছো আৰু ৰিফাইন দিছো আপোনালোকে ময়দা সৰকেও ল'ব পাৰে আমি ঘৰৰ আমাৰ মানুহ 7টা আমি 7টা মানুহৰ জোখত লৈছো আপোনালোকে সৰকেও লৈ আনিব পাৰে মই কমকৈ লৈছো ইয়াত ৰিফাইন দিছো আৰু নিমখ দিছো এয়া মুঠি ল'ম আটা যেনেকৈ মঠে তেনেকৈ মঠিলেই হ'ব খালি অলপ বেছি মঠিব আৰু চাওঁ হওক কেনেকৈ এতিয়া আমাৰ ময়দাখিনি মঠি হৈ গ'ল এতিয়া অকণমানি ইমানটো আপোনালোকে লাডু কৰিব সৰু সৰুকৈ লাডু কৰি আপোনালোক বেলনাত বেলি আপোনালোকক দেখাম সেইটো সেইখিনি লাডুখিনি কৰি লওঁ আমি পিঁয়াজখিনি চাপৰাত দিবলৈ লৈছোঁ তাৰপিছত আমি 3টা পিঁয়াজ লৈছোঁ আপোনালোকৰ নিজৰ কথা আপোনালোকে কিমান পিঁয়াজ লয় আমি কিন্তু 3টা লৈছোঁ এতিয়া আমি বনলেছ চিকেন খিনি মিক্সিত পিছি লম এতিয়া আমি মিক্সিত মাংসটো পিছি ল'লোঁ এতিয়া মমোৰ কাৰণে আপোনাৰ এয়া বনাম এয়া মাংস লৈছোঁ এয়া পিঁয়াজ লৈছোঁ নহৰু আদা নিদিওঁ এয়া মিট মছলা আপোনালোকে জিৰা গুড়ি ধনিয়া পাউডাৰ এইবিলাকো এড কৰিব পাৰিব মই এতিয়া চিকেন মছলাকণ দি দিছোঁ তাৰপৰা পিঁয়াজ জোখত দি ল'ব আপোনালোকৰ আন্দাজ মতে আপোনালোকে ঘৰতে বনাই খাব এতিয়া বাহিৰত ক'তো খাবলৈ ওলাই যাবও নোৱাৰে অকল ৰিফাইন দি দিব ইয়াত চিকেন মছলা পিঁয়াজ নিমখ আৰু অকণ ৰিফাইন দি দিছোঁ মমোৰ কাৰণে হৈ গ'ল আমি এতিয়া মমোৰ লগত খাবলৈ চুপ তৈয়াৰ কৰিবলৈ লৈছোঁ আমি ৰাইচ কুকাৰত এতিয়া আমি চুপটো তৈয়াৰ কৰিম ইয়াত পানী আমি 7জন মানুহৰ বাবে 1 লিটাৰ পানী দিছোঁ পানী আপোনালোকে অনুমান অনুসৰি দিব পাৰে মানে কিমানজন মানুহৰ বাবে কিমান লাগে আপোনালোকে আন্দাজ কৰি দি দিব আৰু ইয়াত আমি এতিয়া নহৰু আৰু আদাৰ পিচি পেলাই থৈ দিছোঁ নহৰু আৰু আদা দিম এয়া পিঁয়াজ এয়া হৈছে জালুকৰ গুৰি আৰু আমি অথনি বাছি থোৱা যোনবিলাক হাড় মাংস আছিলে সেইখিনি আমি ইয়াত দি দিম তাৰপিছত আৰু ইয়াত আমি মমো বনাম তো ইয়াত এনেকৈ ঢাকি দিছোঁ এতিয়া মমো বনাবলৈ আমি আৰম্ভ কৰিছোঁ যিমান পাৰে পাতলকৈ বেলিব মমোটো আহক মমো কেনেকৈ বনাই আপোনালোকে চাই লওক অকণমান সৰহকৈ দিব মাংস পিঁয়াজখিনি তাৰপৰা এনেকৈ আপোনালোকে ভাজি দিব
এতিয়া ম'ম' ইয়াত দিম ৰাইচ কুকাৰৰ ওপৰৰ ইয়াত অকণ ৰিফাইন সানি ল'ব আপোনালোকে, নহ'লে ম'ম'টো লাগি ধৰিব। আপোনালোকে ইয়াতো বনাই খাব পাৰিব। যাৰ ঘৰত কাৰোবাৰ ঘৰততো ৰাইচ কুকাৰটো নাথাকিব, চবৰ ঘৰতে আপোনালোকে এনেকুৱা গামলা এটাত পানী দি পেলাই তাৰ ওপৰত চালনীত দিও আপোনালোকে বনাব পাৰিব। আমাৰ ইয়াত ৰাইচ কুকাৰ আছে কাৰণে ৰাইচ কুকাৰতে বনাইছোঁ। ৰাইচ কুকাৰ মানে এই তলত চুপখিনি থাকিব নাই, তেতিয়া ইয়াত ম'ম'টো দিলে ইয়াত ফ্লেভাৰটো ভাল আহে, মানে ভাল গোন্ধ এটা আহে। এতিয়া ইয়াত তলীয়া চুপখিনি আছে, ইয়াৰ ওপৰত ম'ম'খিনি দি দিছোঁ। ইয়াত আপোনাৰ 8টা ম'ম' ধৰিছে। সৰু সৰু হ'লে আপোনাৰ 10টা ধৰিব, এতিয়া অকণ ডাঙৰ হৈছে কাৰণে ইয়াত 8টা ধৰিছে। বন্ধ কৰি 15-20 মিনিট ৰাখি দিব। এতিয়া বিলাহীৰ লগত খাবলৈ আপোনাৰ কণ বিলাহী লৈছোঁ চাটনি বনাবলৈ। এয়া চবৰ ঘৰতে হৈছে এতিয়া কণ বিলাহী। আপুনি কণ বিলাহী ল'ব পাৰে, বৰ বিলাহীটো ল'ব পাৰে, ডাঙৰ যোনটো বিলাহী। এতিয়া আমি কণ বিলাহীটো অকণমান ভাজি ল'ব কেৰাহীখনত। বিলাহীটো কেঁচাকৈ দিলে অকণমান গোন্ধ নিচিনা ভাৱ এটা আহিব। যোনে ভাল পায় গোন্ধটো একো দিগদাৰ নাই, কিন্তু অকণমান ভাজি ল'লে খাই ভাল লাগিব। ইয়াত নহৰু, আদা, পিঁয়াজ অকণ দি দিব। বেছি লোৱা নাই আৰু কমকৈ লৈছোঁ। এয়া আমাৰ ম'ম' হৈ গ'ল। ইয়াৰ কালাৰ চব কিমান ধুনীয়া আহিছে ম'ম'। গৰম হৈ আছে, বহুত গৰম হৈ আছে। আমাৰ ল'ৰাই ম'ম' খাওঁ উৎপাত লগাই আছে। ল'ৰাই বহুত ভাল পায় ম'ম' খাই। এতিয়া আকৌ দিম এইখিনি। এয়া চাটনিৰ কাৰণে বিলাহী অকণমান ভাজি ল'লোঁ, কণ বিলাহী আপোনালোকক দেখাইছিলোঁৱে। তাৰপৰা পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, এয়া ভোট জলকীয়া 2টা দিছোঁ। জ্বলা সৰহকৈ খালে আপোনালোকে সৰহকৈ দি ল'ব। এতিয়া এয়া ভোট জলকীয়া আমি 2টা দিছোঁ। এইটো মিক্সিত পিচিম। এয়া আমাৰ ম'ম' ৰেডি হৈ গ'ল। এয়া বিলাহী চাটনি, এয়া ম'ম' আৰু এয়া চুপ ৰেডি হৈ গ'ল। এতিয়া খালে হৈ যাব আৰু। আপোনালোকেও বনাই খাব, সহজতে বনাব পাৰিব আৰু কম সময়তে আপুনি বনাই খাব পাৰিব ঘৰতে। ৰেডি হৈ গ'ল, এতিয়া আমি খালে হ'ব। আজি ভিডিঅ'টো ইমানেই, ম'ম' বনোৱা দেখালোঁ। আপোনালোকেও বনাই খাব। ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।